এয়া ৰাতিপুৱা চাহৰ কাৰণে ব্ৰেড গৰমাইছোঁ অলপ সৰু সাইজৰ ব্ৰেডবোৰ 20 টকাত অলপমান দিছে সাইজটো দেখিছেনে কিমান সৰু একো নাই খাবলৈ কিন্তু টেষ্টি প্ৰথম অনাৰ লগে লগেতো নগৰমকৈ খাব পাৰি কোমল থাকে তাৰপিছত কিবা খুচখুচিয়া লাগে নগৰমালে নগৰমালে ভাল লাগে আৰু বাটাৰ চাটাৰবোৰ ওলাই যায় ব্ৰেডৰ ভিতৰৰ পৰা এয়া চাহৰ লগত খাম আকৌ সেই ডিমৰ ভুজিয়া এগ ভুজিয়া এয়া ধুনীয়াকৈ হৈ যায় চাফা কেৰাহী একদম ধুনীয়াকৈ ধুই পকালি গৰম পানী উতলাই লৈছোঁ কম তেলত ভুজিয়া বনালে এইটো হয়ে আৰু ভাৰততে একেটা কথাকে কৈ আছে এয়া চবটো ধুনীয়া টেষ্টিদাৰ ভুজিয়া বনাব এয়া আলু গাজৰ কাটি কুটি 6-7 বাৰমান ধুই ৰাখিছোঁ ভাজিম আৰু সদায় মাছ মাংস খোৱাটো মই পচন্দ নকৰোঁ আজি তাতে ফাকুৱা ওলাইও নাযাওঁ আৰু বাহিৰলৈ সন্ধিয়া চাম বাৰু সন্ধিয়াটো নেখেলে মানুহে ফাকুৱা ৰাতিপুৱা এগ ভুজিয়াৰ লগত ব্ৰেড খালোঁৱে এতিয়া দুপৰীয়া সাজাৰ কাৰণে ভাত বনাই আছোঁ এইখিনি ভাজিম আৰু খাম আৰু টেম্পৰাৰী ভাড়াঘৰ আৰু গোটেই ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ লাইক ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ আৰু শেষত ভাজাৰ ক্লিপকেইটা এড কৰি দিম আৰু এই ভাজি আছোঁ ঢাকন দি সিজক আৰু সিজোতে অকণমান টাইম লাগিব বাৰু মই সেই তেল দিলোঁ পিঁয়াজো দিয়া নাই আৰু তেলতে দি দিলোঁ আৰু 5 কিলো নানোহে আহি পাইছিলোঁ 3 দিন হৈছে এয়া ভাত আৰু এয়া ভাজি ল'লোঁ আচাৰো লৈছোঁ অকণমান এয়া গাজৰ আৰু আলুৰ ফ্ৰাই এয়া ঝৰঝৰীয়া ভাত আইজোং চাউলৰ এতিয়া খাওঁহে আৰু ৰাতিলৈ দেখা যাব কি আনো কাৰণ তেতিয়া হলি চলি নেখেলে আৰু মানুহবোৰে থেংক ইউ